নমস্কাৰ বন্ধুসকল, আমাৰ চেনেললৈ আপোনালোকক স্বাগতম। আজি মই এটা আপোনালোকৰ কাৰণে নতুন ব্লগ লৈ আহিছোঁ। এইটো হ'ল পবিত্ৰ ভাদ মাহ। আমাৰ শংকৰদেৱ মাধৱদেৱৰ জন্ম এইটো মাহতেই হৈছিল। সেইকাৰণে আমাৰ নামঘৰত আজি ভাদ মাহৰ আৰম্ভণিৰ দিনটোত গোপিনীসকলে নাম গায়। মই ইমান ভাল কৰি এই বিষয়ে নাজানো, মানে ৰুমত তেনেকৈ ঘৰত মানে যাওঁ, ইমান বেছিকৈ নাযাওঁ, মাহঁতিহে যায়। এইবাৰ মই ভাবিলোঁ ময়ো গৈ আহোঁ নামঘৰলৈ বুলি। পবিত্ৰ ভাদ মাহ ঘৰত আছোঁ যেতিয়া তাত গৈ কেনে চাওঁ, ভগৱানৰ ওচৰত সেৱা এভাগ কৰোঁ। যিহে দিন এতিয়া কৰোণা হৈছে, কিবা হৈছে, আগৰ জীৱনটো যাতে ভাল হৈ যায়, ভৱিষ্যতটো আমাৰ সুন্দৰ হয়, তাৰ বাবে মোৰ বন্ধুসকলকো মোৰ ফ্ৰেণ্ডসকলৰ কাৰণেও মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আহকচোন এতিয়া আমি নামঘৰলৈ বুলি যাওঁ। মই নামঘৰলৈ যাবৰ কাৰণে ৰেডি হওঁগৈ, গায়ে ধোৱা নাই, গাটো ধুই আহোঁগৈ। ফাইনেলি মোৰ ওলাই হৈ গৈছে। এতিয়া মই আৰু মা নামঘৰলৈ। মা ভণ্টিও যাব বোলে, তাইক চিঞৰি আছে চবেই। বলক এতিয়া আমি নামঘৰলৈ যাওঁ। নাই কৰা দেউতা বহি আছে, তামোল খাইছে। বৰষুণ যদিও বৰষুণত তিতি আমি যাম আজি নামঘৰলৈ বুলি। মা আহক ক, ভণ্টিও আহিছে। পিছল পৰিছিলোৱে, লেটেষ্ট বৰষুণ তিতি আহিছোঁ আমি। ওচৰতে বাৰু, বেছি দূৰ নহয়, সেইকাৰণে ইমান টেনশ্যন ল'বলগীয়া নাই। বলক আমি যাওঁ। মুনু চবৰে দন্দুৰী মুনু। মা মই ইউটিউবত দিবলৈ ভিডিঅ' বনাই আছোঁ, সেইকাৰণে ভাবিছোঁ। এইফালে আমাৰ লোহিতকা বহি আছে নামঘৰত। আমাৰ ভগৱানৰ আসনখন নামঘৰৰ। সকলোৱে সেৱা কৰিবৰ কাৰণে ৰাজহুৱা সেৱা, আমিও সেৱা কৰি লওঁগৈ। মুনু আমি যাওঁ বোলা। আমি এফালে মাস্ক লগাই আছোঁ, মায়েও মাস্ক লগাই আমাৰ বন্ধু বৰমা আমি মাস্ক লগাই লৈছোঁ।
মই ইয়াতে বহি আছোঁ আৰু চব ইয়াত বহি আছে অলপ পিছত নাম প্ৰসংগ ষ্টাৰ্ট ধনী শুনি ভয়ে মহাপাপ হস্তি ছয় পলায় আতি কাকত আপুনি আপোন বন্ধু আপুনি আপোন শত্ৰু আপুনি আপোন ৰাখে মাৰে হৰি কণ বদিনৰে আপুনি অয়নত হৰি ভজি আপোনাক দুলভ পাঠ কৰা হৈছিলে ইয়াতে সুসংসা তাল মানুহ ল'ব পাৰে সেয়েহে সঁচান্তত মাধৱদেৱ ঘোষাৰে এভাগি ভাড়া ধৰা হৈছে ৰাম কোটি কোটি ঘূৰ কৰোৱা মিদুৰা হৰি দাসহে নমানি আমি এতিয়া চাহ খাই লওঁ চাহ দিছে নামঘৰত খাবলৈ অংকিতাটো পূৰা খাইছে বিস্কুট বহিলে খাইছে অংকিতাই পূৰা বিস্কুট খাইছে ময়ো খাম আৰু এখন লৈ লওঁ ময়ো খাইছোঁ বিস্কুট আৰু চাহ অংকিতাই পূৰা খাইছে খাই আছে দুখন লৈছে অংকিতাই ময়ো খাইছোঁ বেয়া দিছে অংকিত আৰু নল'বা ইমান বেছিকৈ অংকিতে কেনেকৈ খাই যাইছে অংকিত এটা আমাৰ অংকিত
কিছু চাবৰ পিছত মই ঘৰত যাওঁ বাই বাই গাইজ লগ পাই থাকিব আৰু মোক নামঘৰৰ পৰা আহিলোঁগৈ ভগৱানৰ ওচৰত সেৱা জনালোঁ চবৰ কাৰণে প্ৰাৰ্থনা এভাগি জনালোঁ আৰু এতিয়া মোৰ ফ্ৰেণ্ড অৰুপমই ৰিকুৱেষ্ট কৰিছে সি বোলে কিবা এটা কম্পিটিশ্যন পাতিছে মেকআপৰ আৰু মোক কৈছে মোৰ এই থোপৰাটো লৈ কিনে এটা মেকআপ কৰি দিব লাগে আৰু মই মেকআপ একো কৰিব নাজানো বাট ৰিকুৱেষ্টটো মানি কেনে মই এটা ভিডিঅ' বনাইছোঁ চাওক ফ্ৰেণ্ডসকল কিন্তু মই এইটো চোলা নিপিন্ধো হালধীয়া চোলাটো পিন্ধিম আগত পিন্ধা কাৰণ হালধীয়া চোলাটো পিন্ধিলে অলপ বগাও লাগিব পাৰোঁ হালধীয়া কালাৰটোৱে মানুহক বগা কৰে ন সেইটো কাৰণে ভাবিলোঁ মই হালধীয়াটোকে পিন্ধি লওঁ ঠিক আছে চাই থাকক বন্ধুসকল আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লাইফ অফ জেচিপি আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো জৰুৰ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ এনেকুৱা ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ সদায় আকৌ আহিম আকৌ এটা নিউ ব্লগ লৈ কি কৰোঁ দেখা যায় বাই বাই বন্ধু